নমস্কাৰ। আজি আমি 2B অনুশীলনীৰ অংকবোৰ কৰিম। এইটো অনুশীলনীৰ অংকবোৰো 2A নিচিনাই হয়, কাৰণ ইয়াতো সমীকৰণবোৰ সমাধান কৰিব দিছে, তাৰমানে আমাক চলকবোৰৰ মান ওলাব দিছে। কিন্তু ইয়াত ভগ্নাংশ ৰূপত বেছিকৈ আছে। চোৱা, বাওঁফালেও ভগ্নাংশ আছে আৰু সোঁফালেও ভগ্নাংশ আছে, দেখিছেনে? তো ইয়াত আমি বজ্ৰ পূৰণৰ সহায়ত আমি সমাধান কৰিম। চোৱা, প্ৰথমতে আমি কি কৰিব লাগিব, 1/3 কৰি আছোঁ আমি। প্ৰথমতে আমি এই 4টো পূৰণ কৰিম এইখিনি গোটেইখিনিৰ লগত, আৰু এই গোটেইখিনি পূৰণ কৰি আমি ওপৰৰ 3টোৰ লগত। তো চোৱা কি কৰিব লাগিব, 4 পূৰণ 4x - 3 = 3 পূৰণ 2x - 5। ঠিক আছে, এতিয়া আমাৰ কাৰণে সহজ হৈ গ'ল। এতিয়া কেৱল ব্ৰেকেটবোৰ উঠালেই হ'ল। 4 × 4 = 16x। ঠিক আছে, আৰু +4 পূৰণ -3, প্লাছে মাইনাছে মাইনাছ, আৰু 4 পূৰণ 3 12 = এইপিনেও ছেইম, 3 × 2 = 6 আৰু x +3 আৰু -5, প্লাছে মাইনাছে মাইনাছ, 3 × 5 = 15। এতিয়া এক্সবোৰ বাওঁফালে লৈ আহা। তো 16x - 6x সমান, ইয়াক সোঁফালে লৈ যোৱা, +12 -15, হয় নহয়? এতিয়া কি হ'ব, 16xৰ পৰা 6x বিয়োগ কৰা, 10x, +12 আৰু -15 বেলেগ বেলেগ চিন আছে। এতিয়া কি হ'ব, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা, 3, ডাঙৰটোৰ লগত কি চিন আছে, মাইনাছ, তো -3। তো কি হ'ব, এতিয়া এক্সৰ মানটো ওলাব লাগে। এতিয়া এক্সৰ লগত এই 10টো কি হৈ আছে, পূৰণ হৈ আছে। তো x = 10টো সোঁফালে লৈ যোৱা, কি হ'ব, হৰণ, ওপৰত কি আছে, -3 হৈ গ'ল। এইটো হৈ গ'ল উত্তৰ। এতিয়া আমি 4 নম্বৰটো কৰিম। 4 নম্বৰটো আমি বজ্ৰ পূৰণে কৰিম। প্ৰথমতে আমি এই সোঁফালৰ এই বস্তুখিনি প্ৰথমতে আমি লসাগু লৈ পেলাই ঠিক ঠাক কৰি লওঁ। চোৱা কি কৰিব লাগিব, তো 11x + 5 6x - 7, ইয়াক ৰাখা এনেকৈ, এই লসাগু লোৱা। চোৱা, এই একটোৰ তলত কোন সোমাই আছোঁ, মানে 1 আছে, হয় নহয়? তো এই 1 আৰু 7ৰ লসাগু কি হ'ব, 7। তাৰপিছত 1ৰ পৰা এই 7টো কেনেকৈ পালোঁ আমি, 7 গুণ কৰিব লগা হৈছে, হয়নে? 1 7 × 7, তাৰমানে ওপৰতো আমি 7এদি পূৰণ কৰিব লাগিব। কি হ'ব এইটো, তো ওপৰৰ লগত 7 পূৰণ কৰা, 1 7 × 7 মাইনাছ, চোৱা এই 7টোৰ লগত এই 7টো কেনেকৈ পালোঁ, 7 1 × 7, হয় নহয়? তো ওপৰতো আমি 1 পূৰণ কৰিব লাগিব। তো কি হ'ব এইটো, 2 1 × 2। এতিয়া আৰু অলপমান ঠিক ঠাক কৰি লওঁ। তো 11x + 5 6x - 7 = 7ৰ পৰা 2 গ'লে ওপৰত কি হ'ব, 7ৰ 2 = 5/7। এতিয়া আমি বজ্ৰ পূৰণ কৰিম। 7ৰ লগত পূৰণ কৰিম এই গোটেইখিনি, আৰু 5ৰ লগত পূৰণ কৰিম এই গোটেইখিনি, এনেকৈ ওপৰত, হ'বনে? কি হ'ব এতিয়া, 7 পূৰণ 11x + 5 সমান 5 পূৰণ 6x - 7, হয় নহয়? এতিয়া আমি কৰিম পূৰণ, 7 পূৰণ 11 77x, 7 পূৰণ 5 7 5 × 35। আমি প্লাছ চিন কৰি দিছোঁ, গম পাইছানে? কাৰণ 7ৰ লগতো প্লাছ চিন আছে, 5ৰ লগতো প্লাছ চিন আছে। তো প্লাছে প্লাছে এই প্লাছটো হৈ গ'ল, 5 6 × 30 আৰু x 30x, +5 আৰু -7, প্লাছে মাইনাছে মাইনাছ, 7 5 × 35, 77x - 30x, 77x - 30x, এই 35টো হ'বলৈ লৈ যোৱা, কি হ'ব, -35, আৰু ইপিনে এটা -35 আগতে পৰা বহি আছে, তো -35। তো কি হ'ব এইটো, এতিয়া চোৱা 77x - 30x, তো +77 - 30, ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা, 7ৰ 0 গ'ল 7, 7ৰ 3 গ'ল 4, x +47x = ইও মাইনাছ, তো আল্টিমেটলি চিনটো মাইনাছেই হ'ব, আৰু সংখ্যাকেইটা যোগ কৰি দিয়া 70। তো এক্সৰ মানটো কি পালোঁ এতিয়া আমি, এতিয়া এই 47টো পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব, হৰণ হৈ যাব, 47 আৰু ওপৰত -70, এইটো উত্তৰ। এতিয়া আমি 5টো কৰিম। 5 নম্বৰটো আমি বজ্ৰ পূৰণে কৰিম। তাৰ আগতে আমি সোঁফালৰ এই দুটা ভগ্নাংশ আমি লসাগু লৈ পেলাই ঠিক ঠাক কৰি লওঁ।
আৰু বাওঁফালৰ এই ব্ৰেকেটবোৰ ভাঙি লওঁ ঠিক আছে চোৱা বাওঁফালৰ ব্ৰেকেটটো ভাঙিলে কি হ'ব 3y + 4 - 8y আৰু তলৰ 4y - 1 + 2y আৰু সোঁফালে লসাগু লৈ লোৱা 5 আৰু 2 লসাগু হৈছে 10 হয়নে তো এই 5ৰ লগত কিমান পূৰণ কৰিব লাগিব 10 পাবৰ কাৰণে 5ৰ লগত 2 পূৰণ কৰিব লাগিব হয়নে নহয় তো ওপৰতো আমি 2 পূৰণ কৰিম 9 × 2 = 18 যোগ 2 লগত 5 পূৰণ কৰিলে আমি কি পাওঁ 10 পাওঁ তো আমি ওপৰতো কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব 5 × 1 × 5 হয়নে তো চোৱা এতিয়া আৰু অলপমান ঠিক ঠাক কৰি লওঁ ওপৰত চোৱা বাওঁফালে 3y - 8y + 3y - 8y হয় নহয় এটা প্লাছ এটা মাইনাছ তো ডাঙৰটো বা সৰুটো বিয়োগ কৰা 5y হৈ গ'ল আৰু চিনটো ডাঙৰটোৰ লগত মাইনাছ চিন আছে তো -5y হয়নে +4 তলত কি হ'ব +4y + 2y একে একে চিন আছে তো যোগ কৰা 4 × 2 = 6y - 1 আৰু এইফালে তোমাৰ 10 আছে তলত ওপৰত কি হ'ব চোৱা 18 + 5 কিমান হ'ব 23 হৈ গ'ল এতিয়া আমি কি কৰিম আমি এতিয়া বজ্ৰ পূৰণ তো 10 পূৰণ কৰা ওপৰৰ গোটেইখিনিৰ লগত আৰু 23 পূৰণ কৰা এই তলৰ গোটেইখিনিৰ লগত বজ্ৰ পূৰণ কি হ'ব 10 পূৰণ -5y + 4 = 23 পূৰণ 6y - 1 তো পূৰণ কৰা চোৱা কি পাবা এতিয়া 10 × 5 = 50 আৰু +10 - 5 প্লাছে মাইনাছে -50y তো +10 × +4 কিমান হ'ব +4 × 40 23 × 6 23 6 × 6 × 3 = 18 8 হাতে গ'ল 1 6 2 × 12 1 13 138y আৰু +23 × -1 প্লাছে মাইনাছে -23 হৈ গ'ল এতিয়া আমি কি কৰিম আমি yবোৰ একেফালে লৈ আহিম চোৱা -50y -138y সংখ্যাবোৰ সবাই লৈ যোৱা কি হ'ব এইটো -40 -23 তো কি হ'ব ইও মাইনাছ তো কি হ'ব আল্টিমেটলি মাইনাছেই হ'ব হয় নহয় তো সংখ্যাকেইটা যোগ কৰি দিয়া 50 + 138 188 y ইও মাইনাছ তো মাইনাছেই হ'ব চিনটো আৰু এটা যোগ কৰি দিয়া 3 আৰু 6 হৈ গ'ল এতিয়া y ৰ মানটো লাগে y কি হ'ব 188টো কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে হয় নহয় -188 পূৰণ হৈ আছে সোঁফালে কিমান গ'লে কি হ'ব -188 তলত ওপৰত কি আছে -63 মাইনাছ মাইনাছ কেঞ্চেল তাৰমানে আমি কি পালোঁ উত্তৰ y = 63/188 এইটো কিবাহেৰে কটাকটি যায় নেকি চেষ্টা কৰি চাবা যদি নাযায় এইটোৱে উত্তৰ হ'ব এবাৰ আমি 6 নম্বৰ অংকটো কৰিম 6 নম্বৰটো আমি বজ্ৰ পূৰণো কৰিম তাৰ আগতে আমি বাওঁফালৰ যিখিনি ব্ৰেকেট আছে ভাঙি ল'ম আৰু আমি অলপমান ঠিক ঠাক কৰি ল'ম তো চোৱা কি কৰিব লাগিব ব্ৰেকেটবোৰ ভাঙি লোৱা 3 4 × 12 x 3 পূৰণ 5 15 প্লাছে মাইনাছে -15 এবাৰ 5 × x 5x -5 + x মাইনাছে প্লাছে -5x মাইনাছে প্লাছে মাইনাছ আৰু 5 পূৰণ 2 5 2 × 10 হৈ গ'ল তলত কি হ'ব 3 2 × 6 +6 আৰু প্লাছে মাইনাছে মাইনাছ 2 5 × 10x হৈ গ'ল 5 4 × 20 আৰু প্লাছে মাইনাছে -20x মাইনাছ চোৱা মাইনাছে প্লাছ আৰু 4 2 × 8 দেখিছানে তো চিনবিলাক কেনেকৈ হৈছে তোমালোকে চাগে অনুমান কৰিব পাৰিছা কাৰণ আমি বহুত এনেকুৱা অংকত আমি প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ এনেকুৱা অংক পাইছোঁ = 2/3 এতিয়া চোৱা ওপৰত কি হ'ব 12x - 5x +12 - 5 তো ডাঙৰটো বা সৰুটো বিয়োগ কৰা 12 5 গ'লে 7 আৰু ডাঙৰটো লগত প্লাছ চিন আছে তো +7x আৰু সংখ্যাবোৰ চোৱা -15 -10 দুয়োটাই মাইনাছ তো মাইনাছে হৈ থাকিব চিনটো আৰু সংখ্যাকেইটা লগাই দিয়া যোগ কৰি দিয়া 15 + 10 25 তলফালে কি হ'ব 6 + 6 আৰু +8
কি হ'ব এইটো দুটাই প্লাছ তো প্লাছহে হ'ব 28 14 মাইনাছ 10x মাইনাছ 20x দুটাই মাইনাছ তাৰমানে চিনটো মাইনাছ আৰু সংখ্যাটো যোগ কৰি দিয়া 10 20 30x সোঁফালে 2/3 এতিয়া আমি বজ্ৰপূৰণ কৰি দিম ঠিক আছে বজ্ৰপূৰণ গম পোৱা কি কৰিব লাগিব 3 লগত পূৰণ কৰিম এই গোটেইখিনি আৰু এই গোটেইখিনি পূৰণ কৰিম এই 2 লগত তো 3 পূৰণ 7x minus 25 equal to 2 পূৰণ 14 minus 30x হৈ গ'ল তো চোৱা কি হ'ব এতিয়া 3 7 গুণ 21x প্লাছে মাইনাছে মাইনাছ 25 3 গুণ 75 14 গুণ 28 প্লাছে মাইনাছে মাইনাছ 23 দুগুণ 60x হৈ গ'ল নেক্সট এক্সবোৰ একেফালে লৈ আহা 21x আৰু মাইনাছ 60 আছে নহয় বাওঁফালে লৈ আহা কি হ'ব প্লাছ 60x এয়া সোঁফালে লৈ যোৱা প্লাছ 75 প্লাছ 28 তো কি হ'ব এতিয়া চোৱা 21x প্লাছ 60x দুটাই প্লাছ যোগ কৰি দিয়া 81x ইজ ইকুৱেল টু 75 আৰু 20 যোগ কৰা 103 তো x ইকুৱেল টু কিমান হ'ব এতিয়া 103 আছে আৰু 81টো পূৰণ হৈ আছিলে নহয় সোঁফালে আহিলে হৰণ হৈ যাব 81 এতিয়া কিবাৰে হৰণ যায় নেকি যদি হৰণ নাযায় যদি কটাকটি কৰিব নোৱাৰি তেনেহ'লে এইটোৱে উত্তৰ হ'ব ঠিক আছে বুজি পাইছানে